নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষাসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ চিঠি চুটি গল্পটোৰ এটা চমু আলোচনা আৰু তাৰ প্ৰশ্ন উত্তৰসমূহ। চিঠি চুটি গল্পটো ৰচনা কৰিছিল শিলভদ্ৰ দেৱে আৰু তেওঁৰ প্ৰকৃত নাম আছিল ৰেৱতী মোহন দত্ত চৌধুৰী। শিলভদ্ৰদেৱ এগৰাকী সুনিপুণ চুটি গল্প লেখক আছিল আৰু শিলভদ্ৰদেৱে সাহিত্যিক জীৱনৰ আৰম্ভ কৰে উপন্যাস ৰচনাৰে আৰু তেওঁ 1971 চনত প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায়। 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন বাস্তৱ প্ৰকাশ পাইছিল। এতিয়া চুটি গল্প বুলি ক'লে আমি চুটি গল্পৰ কিছুমান বৈশিষ্ট্যৰ কথা জানিব লাগিব। তাৰ বৈশিষ্ট্যসমূহ হৈছে চুটি গল্পৰ আৰম্ভণিটো আকস্মিক হ'ব লাগে আৰু সামৰণি নাটকীয় হ'ব লাগে, ভাৱৰ একমুখিতা থাকিব লাগে, জীৱনৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, কৰ্মচৰিত্ৰৰ সমাৱেশ, কৰ্ম পৰিসৰ ইত্যাদি এইবোৰ হৈছে চুটি গল্পৰ কিছুমান বৈশিষ্ট্য। এতিয়া আহিছো গল্পটোৰ ফালে। চিঠি চুটি গল্পটো শিলভদ্ৰদেৱৰ 1994 চনত প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনখনৰ পৰাই লোৱা হৈছে। এটা সময় আছিল যেতিয়া চিঠিয়ে মানুহৰ যোগাযোগৰ মাধ্যম আছিলে। আপোনজনৰ পৰা একোখন চিঠি পোৱাৰ বাবে চিঠিৰ অপেক্ষাত থকাটো মানুহৰ বাবে মধুৰ অভিজ্ঞতা আছিলে। কিন্তু এতিয়া বৰ্তমান যুগত বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তুলিছে, যাৰ ফলত কি হৈছে আমাৰ চিঠিৰ যোগেৰে যোগাযোগ কৰাটো মানুহৰ মাজত হেৰাই গৈছে। এই গল্পটোত চিঠিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতাসমূহ সুন্দৰভাৱেৰে প্ৰকাশ পাইছে। গল্পটো আৰম্ভণি হৈছে এনেদৰে। দুয়োৰে বয়স হৈছে অৱসৰ লোৱাৰো কেইবা বছৰো হ'ল। দুয়ো চহৰৰ ভিন্ন প্ৰান্তত থাকে। ইয়াত গল্পটো আৰম্ভণিটো আকস্মিকভাৱে হৈছে। কাৰ বয়স হৈছে আৰু কোনে অৱসৰ ল'লে সেই কথাখিনি প্ৰথমতে উল্লেখ কৰি দিয়া নাই। গল্পটো আকস্মিকভাৱে আৰম্ভ হৈছে। গতিকে আমি আগত কৈছোঁ যে চুটি গল্পৰ এটা বৈশিষ্ট্য হৈছিলে ইয়াৰ আৰম্ভণিটো আকস্মিক হয়। ইয়াত দুজন বন্ধুৰ কথা লৈ গল্পটো ৰচনা কৰিছে। এজন ব্যক্তিয়ে তেওঁৰ বন্ধুলৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে আৰু চিঠি প্ৰসংগত প্ৰখ্যাত সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰলৈ অহা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্ন ব্যক্তিলৈ দিয়া চিঠিসমূহৰ গুৰুত্বৰ কথাও কোৱা হৈছে। আৰু লগতে ব্যক্তিজনে ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে তেওঁ অধীৰভাৱে অপেক্ষা কৰি থকাৰ কথাও কোৱা হৈছে। এখন চিঠিয়েই গল্পটোৰ কেন্দ্ৰীয় বিষয়বস্তু হৈ পৰিছে। ভূদেৱ চৌধুৰীয়ে বন্ধু প্ৰশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰিয়েই ঘৰ দুখনত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাটো চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাই কৈছে আৰু চিঠিখন পাই তেওঁ বহু আনন্দিত হৈছিলে। তেওঁ চিঠিৰ উত্তৰ দিবলৈ লেফাফাও আনি থৈছিলে, কিন্তু সেয়া হৈ নুঠিলগৈ। যেতিয়া ভূদেৱ চৌধুৰী প্ৰশান্ত শৰ্মাৰ ঘৰলৈ আহিছিল তেতিয়া তেওঁৰ ঘৰৰ মানুহখিনিয়ে সেই কথাখিনি ভূদেৱ চৌধুৰীক কৈছিল আৰু তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিলে সেই আনন্দখিনি বন্ধু প্ৰশান্ত শৰ্মাইহে লাভ কৰিছিল। আৰু ভূদেৱ চৌধুৰীয়ে কথাবোৰ শুনি আৱেগিক হৈ পৰিছিল। এই গল্পটোত অপ্ৰাপ্তিৰ মাজত লুকাই থকা মধুৰতাৰ কথাই সুন্দৰভাৱে প্ৰকাশ কৰিছে। ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ যিখন চিঠি লিখিছিল সেইখন তেওঁৰ প্ৰথম আৰু শেষ চিঠি আছিল। যেতিয়া মানুহে কৰ্মজীৱনৰ পৰা অৱসৰ লয় আৰু তাৰ পিছত মানুহে কি হয়, কিছুমান মনত অকলশৰীয়া ভাৱ এটা অনুভৱ হয়। তেনেকুৱা সময়ত
যদি পুৰণি মনে মিলা বন্ধুৰ সান্নিধ্যই আদান প্ৰদান কৰে তেতিয়া মানুহৰ মনটো বহুতেই ভাল লাগে বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু আগ্ৰহপূৰ্ণ সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ আৰু দুগুণ বৃদ্ধি পায় এনেকুৱাই এটা ঘটনা এই চিঠি চুটি গল্পটোত পৰিস্ফুট হোৱা দেখা যায় এখন চিঠিৰ বাবে অপেক্ষা কৰিয়ে ভূদেৱ চৌধুৰীয়ে প্ৰত্যেক দিনে অধীৰ হৈ আছিল কিন্তু শেষত তেওঁ খবৰ পালে যে প্ৰশান্ত শৰ্মা ঢুকাল আৰু চিঠিৰ বাবে অপেক্ষাৰত ভূদেৱ চৌধুৰীৰো মনৰ সেই আশাৰো মৃত্যু ঘটিছে এতিয়া আহক প্ৰশ্ন উত্তৰসমূহৰ ফালে আগবাঢ়ো চিঠি পাঠৰ প্ৰশ্ন উত্তৰসমূহ ক নম্বৰ অতি চমু প্ৰশ্ন 1 নম্বৰ চিঠি গল্পটোত শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে উত্তৰ চিঠি গল্পটো শিলভদ্ৰৰ 1994 চনত ৰচিত ক্ষমা কৰিব প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে 2 নম্বৰ শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল উত্তৰ শিলভদ্ৰই 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল 3 নম্বৰ কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল উত্তৰ প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল 4 নম্বৰ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল উত্তৰ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে ভূদেৱ চৌধুৰীক দিছিল 5 নম্বৰ ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল উত্তৰ ভূদেৱ চৌধুৰীয়ে যেতিয়া বিয়াৰ পাছত পৰিবাৰক গাঁৱৰ ঘৰত থৈ কিছুদিন বাগানত অকলে আছিল তেতিয়া পৰিবাৰৰ পৰা যিবোৰ দিনত চিঠি অহাৰ সম্ভাৱনা আছিল সেইবোৰ দিনত 2 মান বজাৰ পাছত তেওঁ ধৈৰ্য ধৰি ৰাখিব নোৱাৰি চিঠিখন পিয়নজনে দিয়াৰ আগতে তেওঁ চিঠি আনিবৰ বাবে টিংখঙলৈ 4 মাইল পথ চাইকেল লৈ গৈছিল এতিয়া হেছু খ অংশৰ চমু প্ৰশ্ন উত্তৰসমূহলৈ 1 নম্বৰ চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে উত্তৰ চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে বিয়াৰ পাছত ঘৰুৱা অসুবিধাৰ বাবে পৰিবাৰক গাঁৱৰ ঘৰত থৈ কিছুদিন বাগানত অকলে থকাৰ সময়ত তেওঁৰ পত্নীৰ চিঠিলৈ অপেক্ষা কৰা আৰু অৱসৰৰ পাছত ঘৰত থকাৰ সময়ত প্ৰশান্ত শৰ্মালৈ চিঠি লিখাৰ পাছত প্ৰশান্ত শৰ্মাৰ চিঠিলৈ অপেক্ষা কৰাৰ কথা উল্লেখ আছে এতিয়া আহিছো নেক্সট কোৱেশ্চন 2 নম্বৰ শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা উত্তৰ শিলভদ্ৰই লাভ কৰা দুটা বঁটা হ'ল সাহিত্য অকাডেমি বঁটা 1994 চনত লাভ কৰিছিল আৰু অসম উপত্যকা বঁটা 2002 চনত লাভ কৰিছিল এতিয়া আহিছো 3 নম্বৰ প্ৰশ্নলৈ ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল উত্তৰ ভূদেৱ চৌধুৰীয়ে আৰু প্ৰশান্ত শৰ্মা আছিল তৃতীয় শ্ৰেণীৰে পৰা একেলগে পঢ়া বন্ধু তেওঁলোক দুয়োয়ে চহৰৰ ভিন্ন প্ৰান্তত বসবাস কৰিছিল অৱসৰৰ কেইবা বছৰ পাৰ হৈ যোৱাৰ পাছত যেতিয়া তেওঁলোকৰ মাজত চহৰত বাস কৰাৰ বাবে প্ৰয়োজনীয় আনুষংগিক সুবিধা যেনে গাড়ী ফোন আদি নথকাৰ বাবে যোগাযোগৰ কোনো উপায় নাছিল তেতিয়া ভূদেৱ চৌধুৰীয়ে তেওঁলোকৰ মাজত যোগাযোগ পুনৰ স্থাপন কৰিবৰ বাবে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নলৈ কাৰ চিঠিৰ পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেওঁৰ চিঠি কিয় মূল্যৱান উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰক বহুতো পৰিচিত অপৰিচিত ব্যক্তিয়ে চিঠি দিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ অনুৰাগীসকলক নিৰাশ কৰিব বিচৰা নাছিল সেয়েহে তেওঁ এষাৰিকৈ হ'লেও এই চিঠিসমূহৰ উত্তৰ দিছিল এনেদৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা পোৱা চিঠিসমূহ তেওঁ অনুৰাগীসকলৰ বাবে হৈ পৰে এক অমূল্য পুৰুষানুক্ৰমে সঞ্চয় কৰি ৰাখিবলগীয়া সম্পত্তি 5 নম্বৰ বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল উত্তৰ বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে মানুহৰ মাজৰ যোগাযোগ দ্ৰুত কৰি তোলাৰ ফলত চিঠিৰ প্ৰাসংগিকতা কমি গ'ল এইখিনিতে আজিৰ প্ৰশ্ন উত্তৰসমূহ শেষ হৈছে আজিলৈ ইমানে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই কিবা
বুজি পোৱা নাই বা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।